সদ্য সমাপ্ত লাঠি নেশ্যনেল কম্পিটিশ্যনত আমাৰ শিৱসাগৰ গৌৰৱ মুস্পিক হাজৰিকাদেৱে আণ্ডাৰ-13 কেটেগৰীত ব্ৰঞ্জ মেডাল অৰ্জন কৰিছে। তেখেত মোৰ সন্মুখত আছে আৰু লগত তেখেতৰ ওচৰত তেখেতৰ কোচ জিন্তু হাজৰিকাদেৱো তেখেত আমাৰ সন্মুখত আছে আৰু তেখেত দুইজনকে আজি আমি গ্লেমাৰ চেনেল তৰফত পাইছোঁ আৰু দুইজনকে অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ শিৱসাগৰ হৈ তেখেতে আমাৰ শিৱসাগৰ গৌৰৱ উজ্জ্বল কৰিলে আৰু আজি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আৰু এই আপাহতে তেখেতসকলক দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমাৰ ভাইটিকে প্ৰথমতে প্ৰশ্নটো সোধোঁ আৰু প্ৰথমতে তুমি কোৱাচোন কি ধৰণে এই চেম্পিয়নশ্বিপত তুমি ভাগ ল'লা আৰু কি ধৰণে তোমাৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন এই মেডেল অৰ্জন কৰিলা। অভিজ্ঞতা বুলি ক'বলৈ বহুতেই ভাল। মোৰ প্ৰশিক্ষক জিন্তু হাজৰিকাই মোক প্ৰশিক্ষণ দি 4th নেশ্যনেল ট্ৰেডিশ্যনেল লাঠি স্পৰ্টছ চেম্পিয়নশ্বিপ 2023ত ব্ৰঞ্জ পদক পোৱাবলৈ সক্ষম হ'ল আৰু মই নেশ্যনেল যোৱাত খুবেই সহায় কৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্ট ট্ৰেডিশ্যনেল লাঠি স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট সত্যকাম বেজবৰুৱা ছাৰ আৰু ছেক্ৰেটাৰী আবিদুৰ ৰহমান ছাৰ। তেওঁলোকে মোক নেশ্যনেল পৰ্যায়লৈ নিব পাৰিছে যে সেইটোৱে বহুত ডাঙৰ কথা। আৰু মই ব্ৰঞ্জ পদক পোৱাৰ মেইন মোক শিকোৱা প্ৰশিক্ষকে হ'ল। তেওঁ যদি মোক নিশিকালেহেঁতেন মই ব্ৰঞ্জ পদক পাবলৈ সক্ষম নহ'লোহেঁতেন। ব্ৰঞ্জ পদক পোৱা সক্ষম হোৱাৰ কাৰণ হ'ল মোৰ জিন্তু হাজৰিকাদেৱ। জিন্তু হাজৰিকাদেৱক এই লাঠি খেলৰ সম্ভাৱনীয়তাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। কওকচোন, ধৰক কেৰিয়াৰ হিচাপে আমি যদি লওঁ কি ধৰণে আমি আগবাঢ়িব পাৰিম। নমস্কাৰ। মোৰ লাঠি খেলত এতিয়া আপোনালোকৰ ক'বলৈ গ'লে এতিয়া প্ৰথম নতুন গেম আজিকালি এতিয়া এইটো নতুনকৈ হৈছে, চবেই নাজানে গেমটোৰ কি হয় কি নাই হয়। তো এতিয়া 3 বছৰতে হৈছে লাঠি গেমটো প্ৰচলিত। এতিয়া মিনিষ্টাৰ অফ ইউথত সোমাইছে। তো আগলৈ আগবাঢ়িব বুলি কৈছে ওপৰকেইজনে। তো আমাৰতো চাকৰিৰ ক্ষেত্ৰতো সুবিধা হ'ব বুলি কৈছে। তো মই এবাৰ গৈ আহিলোঁ, চাই আহিলোঁ। তাৰপিছত চাওঁ কি হয় আৰু বাকীখিনি। তেওঁলোক দুজনলৈ ধন্যবাদ থাকিল। আৰু ধৰক স্পৰ্টছৰ ক্ষেত্ৰত ভাৰত তথা অসম চৰকাৰে বহুখিনি কাম কৰিছে আৰু ল'ৰা ছোৱালীক বহুখিনি সুবিধা দিছে আৰু বিশেষকৈ আমি এতিয়া স্পৰ্টছক কেৰিয়াৰ হিচাপে ল'ব পাৰোঁ। আগৰ দিনত যি ধৰণে অকল আমি পঢ়াৰ ক্ষেত্ৰত ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব তেতিয়াহ'লে আমি সংস্থাপিত হ'ব পাৰিম, কিন্তু এতিয়াৰ প্ৰজন্মই অকল ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ চিন্তা কৰিব নালাগে। আৰু আমাৰ মুস্পিকে যি হওক নিজকে এটা উদাহৰণস্বৰূপে আমাৰ সমাজক নিজকে প্ৰতিষ্ঠিত কৰিছে। তেখেতৰ কেৰিয়াৰ উজ্জ্বল হওক আৰু জগত সভাত তেখেতে নাম কৰক, তেখেত আগবাঢ়ি যাওক। আৰু মই এই কথাকে তেখেতক আমাৰ এই চেনেলৰ মাধ্যমত জনাইছোঁ আৰু আজি এইখিনি কথা কৈ মোৰ এই ভিডিঅ'টো সমাপ্তি কৰিছোঁ। ধন্যবাদ।